हेलो गाइस की खबर আপোনালোকৰ আশা কৰো ভালে মোৰ নতুন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি মানে ভিডিঅটো অকন স্পেশাল হ'বলৈ গৈ আছে কিনো স্পেশাল হয় চাই থাককচোন অপেক্ষা কৰোতে কৰোতে হাজবেণ্ডৰ বাৰ্থডে আহি পালেহি ভাবিলো কিবা এটা স্পেশাল কৰো প্ৰত্যেকটো বাৰ্থডেতে কিবা এটা নহয় কিবা এটা গিফট দিও তো ভাবিলো এবাৰ গিফট নহয় কিবা এটা সাৰপ্ৰাইজ দিও তো সাৰপ্ৰাইজ দিম বুলি ভাবিলো 12 AM মানে केक बार्थडे केक काटि पेला तेने धरणे उइश करि सरप्राइज करम বুলি ভাবিলো তো बार्थडे केक तो माने ऑर्डर दे किनि अनातके निजे कष्ट करि बनवातो निसिना केতিয়াও নহয় निजे कष्ट करि बनाम বুলি ভাবিছো যেটো আপোনাকে চাই থাকক মই কেনেদৰে কেক তো বনাও আৰু তেকেটো ভাল পাব কোন কষ্ট কৰি বনাইছো যেটো চাই থাকক লগ পাই আছো এয়া মই বনাবলৈ আৰম্ভ কৰিছো কেনেকুৱা হয়গে আৰু নাজানো এবাৰ সেকেন্ড টাইম মানে ট্রাই কৰিছো আগতে এবাৰ এনেকে ট্রাই কৰিছো কিন্তু হেবাৰ বেয়া লগা নাছিলে বাৰু খাই মই ব্ৰেড দি বনাইছো কেনেকুৱা লাগে আপোনালোকে চাই পছন্দ খাই ঘৰতে বনাই এটো সহজ উপায় ঘৰত বনোৱা কেনেকুৱা লাগে জনাব খাই পেলাই ঘৰত বনাই খাই চাব জনাব কেনেকুৱা নাই খাব বনাই হৈছেগে বাৰু আৰু অকনমান বাকি আছে দেখিবলৈটো ঠিকই পাইছো বাৰু তে খাবলৈ বা কেনেকুৱা হয় টেস্টি হয় নে নহয় আপোনালোকো এনেকে ঘৰত ট্রাই কৰি চাবচোন আৰু কেনেকুৱা লাগে জনাব দেই খাবলৈ এই দেখিছো ফাইনালি মোৰ কেকটো বনাই হৈ গল আপোনালোকো চাওকচোন কেনেকুৱা লাগিছে কেকটো ইমান আইডিয়া নাই কেক বনোৱাৰ তথাপিও চেষ্টা কৰিলো মানুহজনৰ বাৰ্থডে বুলি কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন কেকটো কেনেকুৱা লাগিছে দেখিবলৈ জনাব কিন্তু দেই কমেন্ট বক্সত এতিয়া অপেক্ষা 12টা বজালৈ অপেক্ষা কৰি আছো সন্ধিয়া হলে যেহেতু এতিয়া ৰখি আছো আৰু 12টা বজাক আপোনালোকে চাই থাকক কেনেকৈ তেখেতক সাৰপ্ৰাইজ দিও মানুহজন ঘৰত নাই আহি আছে তেহেল নোহোৱাৰ চলেৰে মানে ভিডিও বিলা কৰি আছো অহা পাছত ভিডিও কৰিব নোৱাৰিম কেমেৰাটো কবাত ফিটিং কৰি থব লাগিব তো চাই থাকক আপোনালোকে তুমি কোৱা দেখা লাইক কৰিবা বুলি কৈ দিয়া লাইক কৰিবা সন্ধিয়া হোৱাৰ লগে লগে কিবা এটা খাও লাগে নহয় জানো মইনো কি খাম ভাবিলো ঘুগুনি পকৰীকে আনিবলৈ ফোন কৰি দিলো হাজবেণ্ডক কলো যে ঘুগুনি পকৰীকে লৈ আহিবা তো লৈ আহিলে অহাৰ পাছত বেটাই মই একদম ধুনিয়াকে ঘুগুনি পকৰী খাই ললো আৰু আগলৈ চাই থাকক হেল্ল গাইস এছক বাৰটা হাতল মই লাহেকৈ কেকটো লওঁ চাই থাকক আপোনালোকে একদম মনে লাহেকৈ ধৰিব আৰু চুৰিখন লৈ হ'ব গাইজ মই এতিয়া মাতোংগে খোৱাৰ পৰা উঠাংগে ৰিয়েকশ্যন চাব ৰিয়েকশ্যন চাওক টোপনি পাওঁ ঠিক চকীখনতে কেক থলো উৎপাততে টেবুলখন আনিবই নহয় যেহেতু 12টা বাজি গ'ল তো মানুহ জগাব নহল দুইজনে মানে মই তেখেতক উইশ কৰি কেকটো কাটি খাই থৈ দিলো ৰাতিপুৱালে সবকে দিম কেকটো তো এতিয়া ঢাকি থৈ দিম কেকটো 12টা বাজিল মানুহখিনি জগাবলৈ ভাল নালাগিলে শুই গ'ল সব তো এনেকৈ উইশ কৰিলো ৰাতিপুৱা লগ পাই আছো বাই
মৰ্ণিং গাইজ এতিয়া গা পা ধুই আহিলোঁ এতিয়া মানুহজনে আমাক চাকি এগছ জ্বলাই দিওঁ আপোনালোকে চাই থাকক কি হয় গম পাইছেই বাৰ্থডে বুলি আৰু চাকি এগছ জ্বলাই নৰ'ব গাইজ এতিয়া ভিডিঅ'টো সামৰিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ